কবিতাৰ শিৰোনাম যদি পাৰা আহিবা এদিন। কবি সঞ্জীৱ দাস। যদি পাৰা আহিবা এদিন, হেৰাই যোৱা হাঁহিৰ পাপৰিবোৰ বুকুত সাৱটি, কেনেকৈ মই জীয়াই আছো এবাৰ চাই যাবা তুমি মোক দিয়া মৰমৰ উপহাৰ, সেই ৰঙা গোলাপ পাহি এতিয়া সুগন্ধৰ অভাৱত পৰিশিষ্ট হৈ আছে ডায়েৰীৰ মাজত। তোমাৰ কথা ভাবি প্ৰতিদিনে ওলাই থকা অশ্ৰুৰ টোপালবোৰ এতিয়া শুকাই নোহোৱা হ'ল। দুচকুৱে কিমান সহিব দুখৰ যন্ত্ৰণা। আজিকালি মোৰ হৃদয়ৰ কোণত নিগৰে তুমি নুশুনা এটা কৰুণ সুৰ। যদি পাৰা আহিবা এদিন মোক বিদায় দিবলৈ। ধন্যবাদ।